ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসমখনত একোৱেই নাইকিয়া হৈ গৈছে। অসমীয়া বুলি চিনাকি দিবলৈ আৰু কেইদিনমান পিছত নাইকিয়া হ'ব যেন পাইছোঁ দেই, কিন্তু আমি সেইটো হ'বলৈ নিদিওঁ। আমি অসমীয়া হিচাপে জীয়াই থাকিবলৈ বিচাৰিছোঁ। এতিয়া মই অকণমান গাম, মোৰ মানে খঙে উঠি আহে নহয়। আকৌ নাহে এবাৰ মোদী চৰকাৰ, আকৌ নাহে এবাৰ মোদী চৰকাৰ, নাহে। নালাগে নালাগে আমাক, নালাগে নালাগে আমাক, কাকা নালাগে, কাকা মানে ক'লা কাউৰী। আমি ক'লা কাউৰী নাই বোলে ৰাখিছোঁ সজা বন্ধুকৰ গুলি। এতিয়া ৰাইট মই মডাৰ্ণ গাম নে বিহু গাম নে কি গাম? যোৱাটো ভাল লাগিছে। আৰু বিশেষকৈ যোৰহাট সাংস্কৃতিক মঞ্চ উদ্যোক্তাসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক নিমন্ত্ৰণ কৰি আনিলে আমাৰ পেটুৱাৰী হেৰি প্ৰসঞ্জিত হয় নেকি? সেইটো গাম বাৰু, মোক কিবা এটা গাবলৈ মন গৈ আছোঁ। ৰঙালী চাটি লৈ আয়ো বহুত ইমান বোৱা নাই, কেনেকৈ মনত আছে? সেইটো এনকে প্ৰডাকশ্যন গাইছিলোঁ। বিহু লাগেনে? ঠিক আছে, তেতিয়াহ'লে মই যোৱাবাৰ দিছিলোঁ এটা হেৰিত আমাৰ কে গাইছিলে, কে মানে এক্টিং কৰিছিলে, সেইটোকে গাইছোঁ এতিয়া অকণমান নেকি? ঐ পাত চয়ে দিয়া ভনী গৰু ৰে ক'ত গ'ল? স্কেল ক'ত গৈছে? ক'ত গৈছে? কমাই ল'ল, চিট আনি ল'ল। ঐ পাত চয়ে দিয়া ভনী
থৈছিলা লুকুৱাই তোমাৰ ফুলনি কৰিবলৈ দিয়া নাই